আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহ। আহক আজিৰ হাদিছটো শুনো। হাদিছটোৰ হেডলাইন হৈছে বুদ্ধিমান ব্যক্তি। হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰসুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক নিবেদন কৰা হ'ল যে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, আটাইতকৈ বেছি বুদ্ধিমান ব্যক্তি কোন? তেখেত সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ক'লে, যি ব্যক্তি অধিক হাৰত মৃত্যুক স্মৰণ কৰে আৰু মৃত্যুৰ পৰৱৰ্তী জীৱনৰ প্ৰস্তুতি গ্ৰহণত ব্যস্ত থাকে। এই হাদিছটো ইবনে মাজা শৰীফৰ পৰা লোৱা হৈছে। জাজাকাল্লাহু খাইৰা।